হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো কুশলে আছে। এয়া দেখিছে কিমান সুন্দৰ আম। আমাৰ কাষৰে এই বৰানী ঘৰৰ পৰা দিছিলে আমকেইটা। খুব ধুনীয়া আমকেইটা, বাৰীৰ গছৰ হয়, খাবলৈ খুবেই টেষ্টি হ'ল। সেয়েহে অকণমান ভিডিঅ'টো দেখাই দিলোঁ আপোনালোকক। আৰু এইফালে মই ৰাতিয়ে গুলি থৈছিলোঁ হেনা। মই চুলিত হেনা লগাওঁ, লোকেল হেনা, এইটো একেবাৰে কম দামতে পায়। আৰু লগতে মই ইয়াতে চাহপাতৰ পানী আৰু লাল চাহ আৰু চাহপাতৰ পানী আৰু অকণমান নাৰিকল তেল দিছোঁ, দি ৰাতি তিয়াই থৈছিলোঁ। এয়া চুলিত লগোৱাৰ পিছত চুলিখিনি ধুনীয়া হৈ যায় আৰু পকাখিনিও নাইকিয়া হৈ যায়। মোৰ চুলি বহুত পকিছে, এয়া দেখিছে, পকাখিনি এতিয়া ধৰিবই নোৱাৰি। এয়া চব্জি, বজাৰৰ চব্জি দেই, বজাৰৰ চব্জিত বহুত দাম, জুই চাই দাম। চব্জি বুলি নহয়, প্ৰতিটো বস্তুতে বজাৰত ইমানেই দাম হৈছে, আমাৰ নিচিনা সাধাৰণ মানুহৰ চলাটো টানেই হৈ গৈছে। বাৰীতো একো নোহোৱা হৈছে যিহেতু চবফালে পানী হৈ গ'ল। এয়া দেখিছে ভেকুৰীজোপা আজি কলম কৰি দিয়া হ'ল, কলম কৰি পেলাই থোৱা হৈছে এয়া ডালবোৰ। ভেকুৰীখিনি ইমান ধুনীয়াকৈ লাগি আছে, পেলাই দিবলৈ মোৰ বেয়া লাগিলে, সেয়েহে ছিঙি লৈ আহিলোঁ ভেকুৰীকেইটা আৰু আনি ধুনীয়াকৈ ধুই পখালি আলু এটাৰ লগত বইল হ'বলৈ দিলোঁ। ভাবিলোঁ আজি ভেকুৰী তিতাৰ ৰেচিপি এটাই বনাই পেলাওঁ আৰু আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ, নিশ্চয় ভাল পাব। এয়া বইল হ'বলৈ দিলোঁ আৰু এয়া টুকি থ'লোঁ। বইল হোৱাৰ পিছত এইফালে দেখিছে তেতেৰা মেতেৰা কেইটামান বেঙেনা পালোঁ, পটল দুটাৰ লগতে এইখিনিও ভাজি থ'ম ধুনীয়াকৈ। বিশেষ একো নিদিওঁ ইয়াতে, অকণমান তেল, পিঁয়াজ আৰু দুটা শুকান জলকীয়া। আৰু মোৰ হাজবেণ্ডে এনেকৈ বনোৱা ভাজিবোৰ খাই খুবেই সোৱাদ পায়, খুব ভাল পায়। দালি ভাতৰ লগত তেখেতক এনেকৈ দিলে মাছ মাংস একো নালাগে, সেয়েহে এনেকৈ ভাজি দিছোঁ, তেখেতে যিহেতু বহুতেই ভাল পায়। এয়া মোৰ ভাজিখন হৈয়ে গ'ল। এতিয়া মই ভাজিখিনি নমাই ল'লোঁ এনেকৈ, আৰু সেইখিনি তেলতে মই এতিয়া তিতা ভেকুৰীখিনি ভাজিম। এয়া ভেকুৰীখিনি মই ৰেডি কৰি ল'লোঁ, দেখিছে, বিশেষ একো নাই ইয়াতে, অকণমান পিঁয়াজ আছে আৰু শুকান জলকীয়া। এয়া সেইখিনি ভাজি বনোৱা তেলখিনিতে বনাইছোঁ, তেল আৰু দিয়া নাই বেছিকৈ। এয়া পিঁয়াজ, শুকান জলকীয়া দিলোঁ, অকণমান হালধি দি দিছোঁ আৰু এতিয়া মই আলুকেইডোখৰ প্ৰথমতে ভাজি ল'ম। আলুখিনি অলপ ভজাৰ পাছতে মই ইয়াতে ভেকুৰীখিনি দি দিম। এয়া মই এতিয়া তিতা ভেকুৰীখিনি দি দিম। পকা ভেকুৰীকেইটা মই পেলাই দিয়া নাই, ভাঙি চালোঁ খুবেই ধুনীয়া হৈ আছে, সেয়েহে পকাকেইটাও দি দিলোঁ। যিহেতু ইয়াতে বহুতো ঔষধি গুণ আছে, পাবলৈয়ে নাই এইবিলাক বস্তু। বজাৰত মানুহে বহুত দাম দি কিনি খায়, আমাৰ অৱশ্যে বাৰীতে আছে বুলি কিনিব লগা নহয়। এয়া সোৱাদ অনুসৰি অকণমান নিমখ দি দিলোঁ। যিসকলে তিতা খায় নিশ্চয় ভাল পাব, আৰু চুগাৰ থকাসকলে খাব। আৰু আলুটো নিদিব আপোনালোকে যিসকলৰ চুগাৰ আছে। খুবেই ঔষধি গুণ আছে ইয়াতে, বহুতো ঔষধি গুণ আছে, খাবলৈও খুবেই সোৱাদ। এয়া মোৰ ভাজি হৈ গ'ল তৈয়াৰ। এতিয়া গৰমে গৰমে দালি ভাতৰ লগত খাবহে লাগে। এফালে মোৰ একপি চেলফি দি দিলোঁ আজি শেষত, যিহেতু মই চুলিত হেনা লগাইছিলোঁ, এতিয়া পকা চুলিকেইডাল একেবাৰে নাইকিয়া হৈ গ'ল, দেখিছে। আৰু ইমানেই আছিল ভিডিঅ'টো, ইমানতে সামৰিম। আপোনালোকক পুনৰ মই এটি অনুৰোধ কৰোঁ, আপোনালোকে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই, মোৰ এই অকণমানি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ পাহৰি নাযাব, লগতে লাইক কমেণ্ট শ্বেয়াৰো কৰি দিব। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ পালে নিশ্চয় আগলৈ ভাল ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ইমানেই আছিল, সকলোকে বহুত বহুত ধন্যবাদ জনালোঁ মোৰ লগত সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে।